গুড আফটাৰনুন বন্ধু বান্ধৱীসকল। এতিয়া আহিছোঁ আজি ৰ'দ পোৱাব, কাৰণ আমাৰ ঘৰৰ ভিতৰত একদম ৰ'দ নপৰে। আৰু ৰ'দ নপৰে মানে কি, কোনো ছাইডেদিয়ে ৰ'দ নপৰে, ইফালেও ঘৰ সিফালেও ঘৰ, চবফালেদি ঘৰ হৈ গৈছে। সেইকাৰণে দিনতো এন্ধাৰ হৈ থাকে ৰুমবোৰ, তাৰ কাৰণে আহিছোঁ ৰ'দ পোৱাবলৈ। বৰফ পৰি থকা যেন লাগে ঘৰৰ ভিতৰত, সেইকাৰণে এতিয়া ৰ'দ লৈ আছোঁ আৰু যাওঁ আৰু ঘৰত। ৰ'দ লোৱা হ'ল, বহুত দেৰি হ'ল। এতিয়া কি বতাহ মাৰি আছে, চবফালেদি একদম ঘৰটো মানে ছায়া হৈ থাকে আৰু ৰ'দ কোনোফালেৰে নোসোমায়, পূৰা এন্ধাৰ হৈ থাকে। দিনতে এন্ধাৰ হৈ থাকে লাইট নজ্বলালে। সেইকাৰণে এতিয়া ৰ'দত অলপমান একেবাৰে ওপৰৰ ছাদখনত আহিছোঁ ৰ'দত, ল'ৰাটোকো লৈ আহিছোঁ। মই আহিছোঁ আৰু সেইটো ৰাস্তা এতিয়া হৈ গ'ল, বহুত দেৰি হ'ল আহা। এতিয়া ঘৰত যাওঁ আৰু এতিয়া ভাত বনাব সময় হ'ল।